আজি মই সৰু মাছৰ সৈতে নৰসিংহ আৰু ভেদাইলতাৰ জোল বনাম। কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। মই মাছ আৰু নৰসিংহ বনাবৰ কাৰণে নৰসিংহ আৰু ভেদাইলতাখিনি বটি লৈছোঁ। ভেদাইলতা নৰসিংহ পেটৰ কাৰণে খুবেই ভাল। মাছখিনি ভাজি লৈছোঁ। আদা, নহৰু, জলকীয়া বটি লৈছোঁ আৰু অলপ জিৰা দিম। কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। মই বনাই আছোঁ। চানা মাছ আৰু নৰসিংহ ভেদাইলতাৰ জোল বনাবলৈ প্ৰথমতে মই তেল দিছোঁ। এতিয়া অলপ ফোৰণ দি দিছোঁ আৰু জিৰাখিনি ভাজি লৈছোঁ। হালধি 1 চামুচ দিছোঁ আৰু নিমখ 1 চামুচ দিছোঁ। এতিয়া মই ভাজি আছোঁ। এইখিনি ভাজা হোৱাৰ পিছত মই এতিয়া বটি থোৱা নৰসিংহ আৰু ভেদাইলতাখিনি দি দিলোঁ। মছলাখিনি আৰু নৰসিংহ আৰু ভেদাইলতাখিনি ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে পানী দিছোঁ। 1 বাটি পানী দিলোঁ। উতলা হোৱাৰ পিছত মই ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। মোৰ আঞ্জাটো উতল আহিছে। এতিয়া মই ইয়াতে ভাজা মাছখিনি দি দিলোঁ। মোৰ নৰসিংহ ভেদাইলতাৰ সৰু মাছৰ আঞ্জা হৈ গ'ল। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে।